সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাই মই যাব ওলাইছো আজি লগৰ এজনীৰ ঘৰত। যেহেতুকে আজি স্কুল বন্ধ সেইবাবে অকণমান ফুৰিবলৈ ওলালো। মোৰ লগত যে চাইকেলৰ চকাটো হাৰি যোৱা নাই। সেইফালে অপৰাজিতা মোক আহি ৰখি আছে আৰু আমি দুয়ো যাব আৰু আমাৰ অৱস্থা ৰাস্তা ঘৰে দুবস্তা কৰি ফাইনেলি তাইৰ ঘৰ আহি পালো আৰু আহিয়ে চাওকচোন কি কৰিছে। নহলে ফটো ভিডিঅ' বনাৰ এক্সপাৰ্ট আৰু মই ভিডিঅ' বনালে এনেকুৱা। তাৰপিছত আমি আহিলো ৰুমত আৰু আহিয়ে ধুনীয়াকৈ একাপ চাহ বনাই খোৱালে। তাইৰ ঘৰত ফুৰিবহি কি কৰিছে চাওকচোন গাইজ আমাৰ অৱস্থা। ফুৰিব যাই নিজে ভাত বনাই খাই আহিব লগা হ'ল। একো কৰা নাই অৱশ্যে দৈ খাই উঠিলো আৰু খাই উঠি গোটেইকেইটা ভাত খাই অকণমান ওলাই মানে আমি জুমিহঁতৰ নতুন বস্তিখন চাবলৈ গৈ তেওঁলোকে ইয়াত উঠি আহিব। এই অকণমান চালো আৰু এফালে মই হেঙুলীয়া পোহৰ ল'বলৈ আহিছো আৰু এফালে অপৰাজিতা শাক ছিঙি আছে আৰু বস্তিৰ পৰা ওলাই আহি আমি ঘৰলৈ বুলি তাৰপিছত মোৰ চাইকেলখন লৈ ললো আৰু আহি একেবাৰে ঘৰফালে মোক চিষ্টাৰে ৰখি আছে মানে তাইৰ আজি বাৰ্থডে পাৰ্টি কৰিবলৈ আমি যাবলৈ ওলাইছো। মানে অঞ্চলি বজাৰ হয় এইখন আৰু ইয়াতে ম'ম' পকৰা চিকেন পকৰাও পায় সেইবাবে আমি খাবলৈ আহিলো কিন্তু আমি ম'ম'হে খালো। দোকানখনৰ পিছফালে কেঁচা সামগ্ৰীৰ দোকানো আহিছে আপোনালোকে আহিব পাৰে। তাৰপিছত আমি আহিলো দোকানত চকলেট নিবলৈ। আজিৰ দিনটো বহুত উপভোগ কৰিলো। চ' আজিৰ ভিডিঅ'টো গাইজ যিমানখিনি